বঞ্চিত হব আপুনি 30 নৱেম্বৰ অন্তিমটো দিন যেহেতুকে আৰু আজিয়ে আপুনি কৰি পেলাওক আবেদন আমি জনাম এতিয়া হবিয়ে খবৰ আপুনি কি আবেদন কৰিব লাগিব কত আবেদন কৰিব লাগিব আপুনি আজিয়ে আবেদন কৰক অন্যথা চৰকাৰী ধন লাভৰ পৰা বঞ্চিত হব আপুনি আজি 30 নৱেম্বৰ আৰু আজিৰ দিনটোৰ ভিতৰতে ই-শ্ৰম পৰ্টেলত আপুনি নাম পঞ্জীয়ন কৰিবৰ বাবে আবেদন কৰক শীঘ্ৰে আপোনাৰ একাউণ্টত সোমাব চৰকাৰী ধন যদিহে আপুনি ই-শ্ৰম কাৰ্ডৰ হিতাধিকাৰী বা ই-শ্ৰম পৰ্টেলত বা কাৰ্ডত আপোনাৰ নাম পঞ্জীয়ন হৈ আছে ই-শ্ৰম কাৰ্ডৰ গৰাকীয়ে লাভ কৰিব 1000 টকা প্ৰতি মাহে লাভ কৰিব 500 টকাকৈ প্ৰতি মাহে ই-শ্ৰম কাৰ্ডৰ গৰাকীয়ে লাভ কৰিব 500 টকাকৈ শ্ৰমিক ৰিক্সা চালক ঠেলা চালক নাপিত ধোবা মুচি আৰু ফলমূল বিক্ৰেতাসকলে এই পৰ্টেলৰ সুবিধা গ্ৰহণ কৰিব পাৰিব 16 বছৰৰ পৰা 59 বছৰৰ শ্ৰমিকেহে এই ধনৰ বাবে আবেদন কৰিব পাৰিব ইছান নিউজৰ প্ৰতিগৰাকী দৰ্শকৰ জ্ঞাতাৰ্থে লৈ আহিছো খবৰ দেশৰ কেন্দ্ৰীয় চৰকাৰে শ্ৰমিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কল্যাণকামী এই সিদ্ধান্তই শ্ৰমিকসকলক যথেষ্ট সকাহ দিব আৰু উপকৃত কৰিব যেহেতুকে দেখিবলৈ পোৱা গৈছিল কোভিড মহামাৰীৰ সময়ত একাংশ শ্ৰমিকৰ অৱস্থা কেনে ধৰণৰ হৈছিল আৰ্থিক অনাটনত কেনে ধৰণে ভুগিছিল তেওঁলোকে সকলোৱে জানে সমগ্ৰ দেশৰ অৰ্থনীতিৰ লগতে বিশ্বৰ অৰ্থনীতিৰ যথেষ্ট এটা ঋণাত্মক প্ৰভাৱ পৰিছিল কোভিড মহামাৰীৰ সময়ছোৱাত ভাৰতৰ আৰ্থিক দিশৰ কথা আপোনালোকক নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই তেনে ধৰণে আমাৰ ৰাজ্যৰ বাহিৰত হওক বা দেশৰ বিভিন্ন প্ৰান্তত কৰ্মৰত একাংশ লোকে কোভিড মহামাৰীৰ পৰা বাচিবৰ বাবে তেওঁলোকে নিজৰ কাম এৰি নিজৰ ৰাজ্যলৈ আহিছিল বা নিজৰ ঘৰলৈ উভতিছিল ঠিক তেনে ধৰণে একাংশ শ্ৰমিকে কিন্তু একাংশ লোকে কিন্তু তেওঁলোকৰ জীৱিকা অৰ্জনৰ পথ এক প্ৰকাৰ প্ৰায় হেৰুৱাই পেলাইছিল নাইবা তেওঁলোকে সেই কোভিড মহামাৰীৰ সময়ত আৰ্থিকভাৱে অধিক জুৰুলা হৈছিল গতিকে আমাৰ দেশৰ শ্ৰমিকসকলৰ বাবে দেশৰ কেন্দ্ৰীয় চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যে সিদ্ধান্তই শ্ৰমিকসকলক উপকৃত কৰিব শ্ৰমিকসকলক আৰ্থিকভাৱে সকাহ দিব আৰু সেয়া হৈছে ই-শ্ৰম কাৰ্ডৰ জৰিয়তে আপুনি লাভ কৰিব চৰকাৰী ধন আপুনি ই-শ্ৰম কাৰ্ড কেনেকৈ বনাব আপুনি ই-শ্ৰম পৰ্টেলত আপোনাৰ নাম পঞ্জীয়ন কৰিব লাগিব মোবাইল নম্বৰ পঞ্জীয়ন কৰিব লাগিব আৰু তাৰ পাছতে আপোনাৰ বেংক একাউণ্ট তাত দিব লাগিব বেংক একাউণ্টৰ নম্বৰ আৰু তাৰ পাছতে আপুনি লাভ কৰিব আপোনাৰ একাউণ্টত চৰকাৰী ধন ই-শ্ৰম কাৰ্ডৰ প্ৰতি গৰাকীয়ে লাভ কৰিব 1000 টকা কিন্তু ই-শ্ৰম কাৰ্ড কোনে লাভ কৰিব বয়সৰ ক্ষেত্ৰত সীমাবদ্ধতা দিয়া হৈছে 16 পৰা 58 বছৰ হ'ব লাগিব তেওঁলোকৰ আৰু লগতে আৰু এটা কথা তেওঁলোক শ্ৰমিক ফলমূলৰ বিক্ৰেতা আৰু লগতে ঠেলা চালক ৰিক্সা চালক নাপিত ধোবা এইকেইটা শ্ৰেণীত থাকিব লাগিব আমি পুনৰ কৈছো বয়সৰ সীমাবদ্ধতা 16 বছৰৰ পৰা 59 বছৰ 16 বছৰৰ পৰা 59 বছৰৰ যিসকল শ্ৰমিক তেওঁলোকেহে এই পৰ্টেলৰ বা এই ধনৰ বাবে নাম পঞ্জীয়নৰ বাবে আবেদন কৰিব পাৰিব কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা এই সুবিধা হ'ব এই সহায় হ'ব শ্ৰমিকসকলৰ বাবে এক ডাঙৰ আৰ্থিক সকাহ আকৌ এবাৰ গ্ৰাফিক্স প্লেটৰ সহায়ত এই খবৰৰ সবিশেষ আমি জনাব বিচাৰিছো ইছান নিউজৰ প্ৰতিগৰাকী দৰ্শকৰ জ্ঞাতাৰ্থে আজিয়ে আবেদন কৰক আৰু অন্যথা আপুনি যদি আজি আবেদন নকৰে তেন্তে চৰকাৰী ধন লাভৰ পৰা বঞ্চিত হ'ব 30 নৱেম্বৰ অন্তিমটো দিন আৰু 30 নৱেম্বৰৰ ভিতৰত ই-শ্ৰম পৰ্টেলত আপুনি পঞ্জীয়ন কৰক আপোনাৰ নাম পঞ্জীয়ন হোৱাৰ লগে লগে আপোনাৰ একাউণ্টত সোমাব চৰকাৰী ধন ই-শ্ৰম কাৰ্ডৰ গৰাকীয়ে লাভ কৰিব 1000 টকা আৰু ই-শ্ৰম কাৰ্ডৰ গৰাকীয়ে 1000 টকাকৈ লাভ কৰিব শীঘ্ৰে আপোনাৰ একাউণ্টত সোমাব চৰকাৰী ধন কিন্তু নাম থাকিব লাগিব আপোনাৰ ই-শ্ৰম পৰ্টেলত প্ৰতি মাহে 500 টকাকৈ লাভ কৰিব ই-শ্ৰম কাৰ্ডৰ জৰিয়তে লাভ কৰিব এই ধন শ্ৰমিক ৰিক্সা চালক ঠেলা চালক নাপিত ধোবা মুচি আৰু ফলমূলৰ বিক্ৰেতাসকলে এই পৰ্টেলৰ সুবিধা গ্ৰহণ কৰিব পাৰিব বা এই সুবিধা লাভ কৰিব পাৰিব যি এক ডাঙৰ সকাহ হ'ব 16 বছৰৰ পৰা 59 বছৰৰ শ্ৰমিকে এই ধনৰ বাবে আবেদন কৰিব পাৰিব গতিকে এই সুযোগ নেহেৰুৱাব আবেদন কৰক ই-শ্ৰম পৰ্টেলত আপোনালোকে নাম পঞ্জীয়ন কৰক আৰু নাম পঞ্জীয়ন কৰাৰ পাছতে আপোনালোকে চৰকাৰৰ এই সুবিধা বা সহায় লাভ কৰিব পাৰিব বা আপুনি চৰকাৰী ধন লাভ কৰিব পাৰিব